হাই, আজি মই বায়ু প্ৰদূষণ আৰু ইয়াৰ প্ৰভাৱৰ বিষয়ে চমুকৈ কৈ যাম। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব। বায়ু ইম্পৰ্টেন্স অৱ এয়াৰ বায়ুৰ প্ৰয়োজনীয়তা। জীৱকুলৰ বাবে বায়ু অতি প্ৰয়োজন। উশাহত আমি বায়ু সেৱন কৰোঁ। বায়ু অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। প্ৰদূষণ। বায়ুত অপকাৰী পদাৰ্থসমূহৰ পৰিমাণ বেছি হ'লে তাক আমি বায়ু প্ৰদূষণ বুলি কওঁ। প্ৰদূষক। বায়ুত মিহলি হোৱা অপকাৰী পদাৰ্থসমূহক প্ৰদূষক বোলে। অদাহ্য কাৰ্বন কণা বা হাইড্ৰ'কাৰ্বন, ছালফাৰ অক্সাইড, নাইট্ৰ'জেন অক্সাইড আদি হৈছে বায়ু প্ৰদূষক। এই প্ৰদূষকবোৰ বায়ুত কেনেকৈ মিহলি হয় জানানে? আমি ইন্ধন দহন কৰিলে তাত থকা নাইট্ৰ'জেন, ছালফাৰ আদি অক্সাইডলৈ পৰিণত হৈ বায়ুত মিহলি হয়। এচিড বৰষুণ। বায়ুত থকা অক্সাইডসমূহ বৰষুণৰ পানীৰ লগত মিহলি হৈ এচিডৰ সৃষ্টি হয়। এয়াই এচিড বৰষুণ। এচিড বৰষুণে কীৰ্তিস্তম্ভৰ ক্ষতি কৰে। এচিড বৰষুণে উদ্ভিদ আৰু জীৱৰ ক্ষতি কৰে। এচিড বৰষুণৰ বাবে মানুহৰ নানা ৰোগ হ'ব পাৰে। স্মগ। ঠাণ্ডা বতৰত বায়ুত অদাহ্য কাৰ্বন কণা নতুবা হাইড্ৰ'কাৰ্বন জাতীয় প্ৰদূষকবোৰৰ পৰিমাণ বাঢ়ি যোৱাৰ ফলত আকাশ ধোঁৱাৰে পূৰ্ণ হয়। এয়াই স্মগ। ভিজিবল ইণ্ডিকেটৰ দৃশ্যমান নিদৰ্শক। আকাশখন যদি ধুঁৱলী হৈ থাকে তেতিয়া আমি প্ৰদূষণ হোৱা বুলি ক'ব পাৰোঁ। সেয়েহে স্মগ হৈছে বায়ু প্ৰদূষণৰ দৃশ্যমান নিদৰ্শক। বায়ু প্ৰদূষণৰ ফলত কিছুমান ৰোগে দেখা দিয়ে, যেনে এলাৰ্জি, চকু ৰঙা পৰা, কৰ্কট ৰোগ আদি। কয়লাগুৰিৰ বাবে হাঁওফাঁও আৰু ধূলিৰ কাৰণে বেৰিলিয়াম ৰোগ হ'ব পাৰে। স্মগে আমাৰ দেশৰ কেইখনমান মহানগৰত ত্ৰাসৰ সৃষ্টি কৰে। ই শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সৃষ্টি কৰে। আজি ইমানতে সামৰিলোঁ। ভিডিঅ'টি চোৱাৰ বাবে আটাইলৈ ধন্যবাদ জনালোঁ। আগলৈ দিহা পৰামৰ্শ পাম বুলি আশা কৰিলোঁ।